নমস্কাৰ পূজাপ্ৰিয়া চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি গৰু বিহু আৰু আমি কেনেকৈ পালন কৰিলোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ অকণমান। ওচৰতে খুৰাৰ ঘৰত পুখুৰী সিঁচিছে, আমি মাছ চাবলৈ গৈছোঁ দেই। আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দেই। এয়া চব পুৰা মাছ ধৰি আছে খুৰীয়ে। মাছখিনি কেনি গ'ল? অ' বাবা দা। এয়া মাছ চাওক আপোনালোকেও, ময়ো চাবলৈকে আহিছোঁ। বব মাছ চা বলে না। অ' এয়া ইয়াৰ মাজতে আপোনালোকক মই শহা দুটা দেখুৱাম। ধুনীয়া ধুনীয়া শহা চাওক। এয়া গৰু গা ধুৱাবলৈ আমাৰ দাদাই হালধি পিচি আছে, লগতে ল'ৰাই পূৰা কামত লাগি আছে। আনি দিয়া, ফুট এটা দি দিয়া লাহেকৈ। ঐ গোটেইবোৰ পলাব দিয়া, হ'ব। আমাৰ প্ৰতিবাৰে গৰু নোৱাওঁতে ছাগলীকো এনেকৈ ফুট এটা এটা অকণমান নিয়মটো কৰি দিওঁ আৰু। মায়ে নোৱাইছে দেই গৰু। তুমি আৰু সৰুকেইজনীহে পাৰা বোলে। আপোনালোকক অকণমান পথাৰত পানী নাই যিহেতু আমি মটৰ লগাই গৰু গা ধুৱাইছোঁ দেই। এই আমাৰ সূতা পাইপডালে পানী দি আছে পূৰা। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপে সৰু তই চাটৰ থাকি যোৱা এয়া লাও বেঙেনা চাৰিও চুকত ছটিয়াইছে দাদাই। এয়া ঘৰতে থৈছিলোঁ দেই দৈ, আমাৰ দৈ। এতিয়া জলপান খাই লওঁ আমি। দৈ গাখীৰ দৈ এইটো বাকী দিলে ঘপককৈ উলিয়াই নিব পাৰিলে না, তাত লগ পাইছে এইটো নতুনকৈ এটা পিঠা দেখুৱাইছোঁ। এইটো মায়ে বনাইছে মেৰুৱা পিঠা। যদি আপোনালোকে ৰেচিপিটো বিচাৰে কমেণ্ট কৰি জনাব। আমাৰ এইফালে 100 এবিধ শাক খাই হেনো, 100 এবিধ শাক বুটলিছে দেই। পায় নে নাপায় নাজানো আকৌ। আমাৰ লগত মায়েও বুটলিলে শাক। এয়া ভাত কেৰেলা আগু দিছে, তগৰ ফুল এপাহ দি দিয়া।
পালেং আমাৰ পালেং শাকনি বাৰী এয়া দেই। এয়া আমাৰ বৌ আৰু ডাঙৰ বা দেই, আগৰ ভিডিঅ'ত দেখিছেই চাগে। আৰু এইফালে আমৰ কলি পুৰা যোগাৰ কৰি আছে, আম খাব লাগে যে। এয়া ভাইটি জেতুকা আনিলে আনিলা জেতুকা, দিয়া আলহী আজি পুৰা। এয়া আলহীক চাহ দিলো দেই। সেইফালে আমাৰ বাৰ ছোৱালী দেই। গৰু বান্ধিলে যেনিবা। এয়া বাবাই গৰু বান্ধিলেই, এতিয়া আমি জাক দিম আমাৰ দেই। এয়া বিলঙনি দি ধোঁৱা দিছোঁ আমি। এয়া নাৰিকলৰ বাকলি আৰু বিলঙনি দি আমি জাক দিছোঁ। মাখিলতী, মাখিপাত, মাখিমাৰো জাক জাক। এয়া মাংস, মাছ আৰু আজিৰ ভাত সাজ। ইয়াৰ মাজতে আপোনালোকক অকণমান জেং বিহু দেখুৱাই দিলোঁ। আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।